শিক্ষকসকলে মিড ডে মিলৰ পইচা লোভত কৰা বুলি কোৱা কথাটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা কথাটো আচলতে অত্যন্ত দুৰ্ভাগ্যজনক। পাৰ্টিকুলাৰ প্ৰতিটো ঘটনা তেখেতে আচলতে অনুসন্ধান কৰাৰ কাৰণে দায়িত্ব ল'ব লাগিব। কৰবাত কোনোবাই যদি কিবা কাৰণত এই তেখেতে কোৱা অভিযোগটোৰ সত্যতা প্ৰমাণিত হয়, তাত বিভাগ আছে, শাস্তি দিয়ক। 11টা বছৰে আমি ধৈৰ্যই ধৰি আছোঁ। আনকি অসম বিজেপিৰ ভিজন ডকুমেণ্টত আমাক নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেই অসম বিজেপিও শাসনলৈ অহা আজি 7টা বছৰ উকলি গৈছে। আনকি শিক্ষামন্ত্ৰী মহোদয়েও দায়িত্ব লাভ কৰা আজি 2টা বছৰ উকলি গৈছে। আৰু কিমানটা দিন বা কিমানটা নিশাৰ পিছত তেওঁ কোৱা নিয়মীয়াকৰণৰ কলটো পকিব, সেই সিদ্ধান্তটো শিক্ষামন্ত্ৰী মহোদয়ে আমাক স্পষ্টকৈ জনাই দিয়ক। তেখেতে আচলতে শিক্ষা বিভাগটো বুজিয়ে পোৱা নাই। মইতো আগতেও কৈছোঁ যে শিক্ষা বিভাগটো তেখেতে প্ৰথমতে বুজি লওক। শিক্ষা বিভাগত শৰৎ চন্দ্ৰ গোস্বামী ডাঙৰীয়াৰ ৰচনাৱলীখন এবাৰ পঢ়ক। 1932 চনত কেন্দ্ৰ সভা পাতি কি কাৰণত অসমৰ শৈক্ষিক ব্যৱস্থাটোত শিক্ষকসকলক জড়িত কৰিছিল, সেই তথ্যবোৰ আচলতে তেখেতে অধ্যয়ন কৰক। শিক্ষক সন্মিলনীৰ কথা শুনিলে অঘটন নহয়। বিজেপি দলত শিক্ষকসকলক শিক্ষক চেলত অন্তৰ্ভুক্ত কৰা হয়, অৰ্থাৎ দলীয় ৰাজনীতিত শিক্ষকসকলক বিজেপি দলে অংশগ্ৰহণ কৰিব দিয়ে। প্ৰথমতে নিজৰ দলত সেই কথাটো বন্ধ কৰক। দ্বিতীয় কথা, যদি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ লাগে বুলি কোৱাটো ৰাজনীতি কৰা হয়, তেনেহ'লে 100 বাৰ কৰিম। আমি ৰাজনীতি কৰা নাই, আমি শিক্ষক মানুহ, আমি ল'ৰা ছোৱালীক পঢ়ুৱাব লাগে। আমি আমাৰ দাবীটো যথাস্থানত যি ধৰণে উপস্থাপন কৰিব লাগে গণতান্ত্ৰিক পদ্ধতিৰ মাধ্যমেৰে আমি সেই ধৰণে উপস্থাপন কৰিছোঁ। তেখেতসকলক আমি লিখিত আবেদন দিছোঁ, আলোচনাৰ বাবে সময়সীমা দিছোঁ, কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো সঁহাৰি পৰিলক্ষিত হোৱা নাই।